বৰলীয়া মাছ ৰাখি থৈ গৈছিলে আৰু কি খবৰ আশা কৰো সকলো ভালে আছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মোৰো খবৰ ভালে তো নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আশা কৰিলো ভিডিওটো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই যাব আৰু এটা সৰুকে ৰিকুৱেষ্ট কৰো সকলোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিওৰ আপডেটবোৰ পাই থাকে আৰু যি সকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ তো আজিৰ দিনটো আৰম্ভ কৰি দিলো কি পাৰো দিনটোৰ অলপ দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ চাই থাকিব আৰু আজি এতিয়া মৰ্নিং টাইম অফিস গ'ল খাইবই তো আমাৰো খোৱা লোৱা একদম কমপ্লিট হৈ গ'ল বাৰবিও ভাত খালে আজি ৰাতিপুৱাতে তো এতিয়া মোৰ ঢেৰ কাম আছে আজি বহুত কাম উলিয়াই লৈছো তো অলপকে দেখাই যাম আপোনালোককো আৰু এতিয়া মই দেখাই আছো মোৰ ঘৰৰ মোৰ কিমান কাম এয়া বিছনা চাওক অৱস্থা নাই আৰু বাৰবিয়ে চাই আছে টিভি বাৰবি হাই কৈ দিয়া হাই কোৱা এটা ফ্লাইং কিছ দি দিয়াচোন এটা ফ্লাইং কিছ দি দিয়া তো ইয়া বাৰবিয়ে চাই লওক টিভি আৰু মই এতিয়া যাওঁ কিটচেন মানে ৰাতিপুৱা অফিচলৈ যাম দুটামান মাছ ৰাখি থৈ গৈছিলে তো ফাৰ্ষ্ট টাইম যদি মই সেইখিনি বাছি নলওঁগে বেয়া হৈ যাব তো আগত মই এইখিনি বাছি লওঁ বৰলীয়া মাছ ৰাখি থৈ গৈছিলে আৰু বাৰবিও খাই খুব ভাল পায় তো এইখিনি বেয়া হৈ যাবগে তো এইখিনি প্ৰথমতে বাছি লওঁ তাৰপাছত আজৰি হৈ গ'লো কিন্তু এটা বহুত ডাঙৰ ঘটনা ঘটিলে বাৰবিৰ লগত কৈ আছো দেই বাৰবিয়ে ক'ব দেই কৈ দিয়া তোমাৰ চকুত কি হ'ল কৈ দিয়া কেনেকে দিছিলা এনেকে ঠুচ কৰি দিওঁতে কি হ'ল চকুত চাওমিনত যে থাকে জ্বলা চাটনিটো সেইটো গোটেই মুখতে পৰি গ'ল ষ্টিকি পেলাই তাই মই কালি খাইছিলোঁ পাহাৰতে মই খাটৰ তলতে থৈ দিলোঁ আজি মই ৰাতিপুৱা সেইখিনি লৈ যাব পাহৰি গ'লোঁ দেখাই নাপালোঁ বহুত ভিতৰত সোমাই থৈছিলোঁ তাই খেলি যাওঁতে সেইটো বিচাৰি পালে নেকি আনি পালে কেনেকৈ দিছিলা তুমি এনেকৈ ঠুচকে দিওঁতে কি হৈ গ'ল এনেকৈ দিওঁতে গোটেই মুখত পৰি গ'ল একদম অৱস্থা বেয়া কান্দি কাটি মই ইমান পানী মাৰিছোঁ নাই ভালেই হোৱা নাই তাৰপাছত দৈ দিলোঁ পুঁই শাকৰ পাতৰ ৰসটো দিলোঁ তাৰপিছত তেনেকৈ ভাল হৈছে বাৰু এতিয়া তথাপিতো অকণমান ৰঙা হৈ আছে বেছি নাই হোৱা বাৰু এতিয়া ভালেই হৈছে এইটো চকুত বেছিকৈ পৰিলে চাগে ক'ত দুখ পালা তুমি ক'ত পাইছা বিচাৰি ওলাব তো এয়া এনেকৈ ভাল পালে বাৰু পাছত একো ফোন কৰি মাতি আনিলোঁ সেৱা আহি গ'ল তাৰপিছত ডক্টৰ তাত নিম বুলি ভাবিলোঁ তাৰপাছত নাই ঔষধো এটা আনিলে ফাৰ্মাচীৰ পৰা চকুত দিবৰ কাৰণে ৰঙা পৰি থাকিলে লগালে ভাল হ'ব বুলি ক'লে ঔষধটো লগাব নিদিলে তাই বাকী এনেই দৈ চৈ লগাই দিওঁতে ভাল হ'ল বাৰু চকুটো কিন্তু চকুৰ কথা নহয় জানো ভয় লাগে তাৰপাছত নাই দিয়ক ঠিক হ'ল বাৰু এতিয়া ঠিক হৈছে এতিয়া ধুনীয়াকৈ খেলি আছে তো আৰু মোৰ আজি ভাত বনাওঁতে বহুত বেছি দেৰি ইফালে ভাজি আছোঁ মাছ আৰু এয়া ভজা হৈ গ'ল বাৰু আৰু ইফালে বনাম জিকা হালধি মাছ বনাম ঐ কি কৰিছা তোমাৰ কাৰণে আজি পাপাৰ গালি খালোঁ মই তোমাৰ কাৰণে কাৰ লগত এনেকুৱা হয় ক'বচোন দেই সদায় তাইৰ কিবা এটা হ'লে উল্টা মইহে গালি খাওঁ আজিও মোকে গালি দিলে উল্টা মই বোলে তাইক চাই থকা নাই চায়ে থাকোঁ তাৰ মাজতো এই দুষ্টজনীয়ে মানে উল্টা পুল্টা কৰি দিবই মানে উল্টা পুল্টা আৰু এতিয়া হৈছে ইভিনিং টাইম খাই আছোঁ চাহ আৰু এওঁ আহি পোৱা নাই আৰু এতিয়া দি আছে বৰষুণ আমাৰ ইয়াতে তো এয়া পুৰা চাহ খাই আছোঁ এতিয়া আৰু বাৰবিক দেখাই আছোঁ নহয় কি আইচক্ৰীম আজি হয় নেক্সট ডে মৰ্নিং আৰু গা পা ধুম একদম ফ্ৰেছ হৈ আহি গ'লোঁ আৰু কাম বন কৰি বাৰু আজৰি সময়টো অকণমান ভাবিছোঁ বহি লওঁ কাৰণ ভাগৰ লাগিছে কাম বন কৰি আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই অকণো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'ৰ আপডেটবোৰ পাই থাকে আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই বাই